দেৰগাঁৱৰ সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। ময়ংক মেডিকেল নামৰ ফাৰ্মাচীখনৰ এজন কৰ্মচাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। কৰ্মচাৰীজনে ফাৰ্মাচীৰ পৰা টেবলেটখিনি সৰবৰাহ কৰোঁতেই আৰক্ষীয়ে আটক কৰে। বৰ্তমান ফাৰ্মাচীখনৰ আৰক্ষীৰ বৃহৎ দলে চলাইছে অভিযান। ফাৰ্মাচীটো উদ্ধাৰ হৈছে টেবলেট। পূৰ্বতেও ফাৰ্মাচীখনত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট। ড্ৰাগছৰ বেহা চলাই পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল ফাৰ্মাচীৰ মালিক দীপ সোমানী। ইতিমধ্যে দীপ সোমানী আৰু আন এজন কৰ্মচাৰীক আটক কৰিছে দেৰগাঁও আৰক্ষীয়ে। তাৰোপৰি অব্যাহত হৈ আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া। দেখা গৈছে যে বিগত সময়তো তেওঁ এইটো তেখেতৰ আগৰ কেছটো যিটো কৈছে তেখেতৰ আগৰ কেছটো চাৰ্জশ্বিট হৈছে বৰ্তমান মই জনাত। এইটো যোৱা ফেব্ৰুৱাৰী মাহত অচিয়ে মোক জনোৱা মতে যোৱা ফেব্ৰুৱাৰী মাহত এইটো কেছ চাৰ্জশ্বিট ব্যৱস্থা কি হ'ব? এই কেছটো চাগে আপোনাৰ আণ্ডাৰ ট্ৰায়েল আছে কোৰ্টত। ৰাইজৰ এটা অভিযোগ যে ইয়াত এই ব্যৱস্থাটো কৰিলে তেওঁ সম্পূৰ্ণভাৱে মেডিকেল বন্ধ কৰিব লাগে বুলি ৰাইজে ইয়াতে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। আমি এতিয়া বৰ্তমান কেছটো ৰেজিষ্টাৰ কৰিম, বাকী চাওক এইটো তেখেতসকলে যেনেধৰণে বিচাৰে বিক্ৰেতা মূল্যটো আমি এতিয়াও সোধ কৰিলে তদন্ততহে ওলাব ইয়াত। বৰ্তমানে এতিয়া চিজাৰ চাৰ্জ চলি আছে। দেখিছে হৈছিলে গোডাউনটো যিজনৰ গোডাউন আছিলে তেখেতে ভাড়াত লৈছিলে, বৰ্তমান এইটো এৰি দিছে বুলি তেখেতসকলে লেণ্ডলৰ্ডে জনাইছে। কৈছোঁ যে এইটো যিহেতু হেৰিত বিকা হয় এইটো আমি এতিয়া ক'বলৈ অনুসন্ধানটো ওলাব। নিউজ ডেস্ক ৰিপৰ্ট UNA। আপুনি সুস্বাদু খাদ্যৰ সোৱাদ ল'ব বিচাৰে নেকি? ইণ্ডিয়ান, চাইনিজ, তন্দুৰ আদি সকলো ধৰণৰ সুস্বাদু খাদ্যৰ সোৱাদ ল'বলৈ আহিব পাৰে আৰবান ৰচোই ৰেষ্টুৰেণ্টলৈ, য'ত সুস্বাদু খাদ্যৰ লগতে আপুনি সুবিধা পাব ফ্ৰী ৱাইফাই ফেচিলিটিৰ। লগতে আমাৰ এই ৰেষ্টুৰেণ্টত জন্মদিন, বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে উপলব্ধ আছে প্ৰাইভেট ডাইনিং হল। আমাৰ ঠিকনা ABS মল 3rd ফ্লোৰ নিয়েৰ আইনক চিনেমা হল, গড়আলি, যোৰহাট। কণ্টেক্ট নম্বৰ 8399980927 87209 45639।